Hey guys, স্বাগতম জনাইছোঁ দুখীয়া প্ৰডাকশ্যন ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে। আজি এটা নতুন লুক লৈ আহিছোঁ। আমাৰ ভিডিঅ'বোৰ এতিয়া ষ্টাৰ্ট হ'ব যায় আছে। আমাৰ নতুন এখন চিনেমা আমি বনাব যায় আছোঁ। তাৰে আমাৰ বিহাইণ্ড দ্য চিনবোৰ আপোনালোকক দেখাম। লাষ্টলৈ শেষলৈকে চাই থাকিব। ধন্যবাদ। কাশ্মীৰ যাই আছোঁ লাডাখত। আমি এতিয়া বৰে খোজকাঢ়ি কিনে যাম টংলালৈ, তাৰ পৰা আমি এয়াৰপৰ্টত মানে এণ্ট্ৰি মাৰিম। তাৰপৰা আমি লাডাখ যাম, তাৰে লাডাখত নামিম। আমি তাতে আমাৰ পাহাৰৰ ওপৰত শ্বুটিং আছে বৰফৰ লগত। পূৰা মানে মাৰপিট হোৱা একদম বৰফৰ ৰং বগা, কিন্তু এই মাৰপিটটো ৰঙা কৰি এনেকুৱা মানে ফাইটৰ চিন আছে, য'ত আজিলৈকে বলিউডতো হোৱা নাই, টলিউডতো হোৱা নাই, আছামিজ ইণ্ডাষ্ট্ৰিটো হোৱা নাই। এনেকুৱা আমি কাম কৰিব যাই আছোঁ। এই ফিল্মৰ নাম হৈছে আল্লাহ। নমস্কাৰ। আবে চালে গাইজ, শ্বুটিঙৰ কাৰণে ওপৰলৈ যাই আছোঁ। শ্বুটিং হ'ব মানে বিল্ডিঙৰ ওপৰত, তাকে গৈ আছোঁ। গোটেইবিলাক আছে এইয়া শ্ৰীৰামজী দৈজী মেলাই হ'ল চব আছে। শ্ৰীৰামজী দৈজী মেলাই ষ্টেণ্ডৰ কাৰণে মোক মাতিছে বৰ্তমান। চানীৰ এটা বহুত গোপনীয় কথা গম পালোঁ। যোনটো মেইন পাৰ্ট আছে, ই বহুত মানে ফিটনেছত থকা মানুহটো, যোনটো মেইন পাৰ্ট আছে তাতে বোলে সদায় সি ইটা দি মাৰি মাৰি প্ৰেক্টিছ কৰে, টাইট কৰি আছে। এইটো সি বোলে চাউলিন মুভিবিলাকত দেখা পাইছে। এতিয়া সি সেইটো কৰিছে। আৰু বাথৰুমত গৈ কেনে পানী যে লাগে গা ধোৱা, তাতে পূৰা এনেকৈ আঙুলি লৈ আঙুলি মাৰে, মানে আঙুলি টাইট কৰিব যায়। এখেত বহুত বিশিষ্ট মানুহ, তাৰমানে ব্ৰুচলিৰ পিছত এখেতেই তাৰমানে। ব্ৰুচলি মৰি গ'ল, ব্ৰুচলি আত্মাটো সি এখেতৰ গাত সোমাইছে তাৰমানে। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। তো নমস্কাৰ বন্ধুসকল, ৰাতিপুৱা আহিলোঁ শ্বুটিঙৰ কাৰণে। এখন নতুন ফিল্ম এখনৰ শ্বুটিং কৰি আছোঁ বৰ্তমান। আপোনালোকে যোৱা ব্লগত গমেই পাইছে চাগে, দাদাগিৰি ৰিটাৰ্ণছ বনাবলৈ আমি গৈ আছোঁ। কাৰণ আমি ৱেব ছিৰিজ বনাইছিলোঁ, কিন্তু ৱেব ছিৰিজখন ৰাইজে সিমান মৰম নিদিলে, সেইবাবে আমি আকৌ ৰিটাৰ্ণ ফিল্ম বনাবলৈ গৈ আছোঁ। এইবাৰ আপোনালোকৰ আগত এৰিলোঁ আৰু কি হয়, চাই থাকিব আমাৰ ভিডিঅ'বোৰ। থেংক ইউ। কি 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 এইখিনি জেগাত যদি মিচিং মানুহ থাকিলে, এইখিনি জেগাত কাৰ্বি মানুহ থাকিলে হয়, এইখিনি জেগাত গাৰো মানুহ থাকিলে হয়, চিন্তাই নাছিল। ক'ৰ কি মানুহ বহি আছে এতিয়া, পাহাৰ চাহাৰ নাই ইয়াতে, হ'ব এনেকুৱা। কি কয় তেওঁ মানে প্ৰতিটো ক্ষেত্ৰত মানে নেপালীটো আৰু মানে বড়ো ভাল পায়। তই জেলৰ পৰা ওলাই অহা সেইকাৰণে তই জেলৰ পৰা ওলাই অহা পিছৰ পৰা বহুত টেনশ্যনত থকা হৈছোঁ, বহুত চিন্তাত থকা হৈছেচোন। বহুত চিন্তা কৰি আছোঁ। ক'ত যাবা? এয়া আহিলোঁ, নতুনকৈ শ্বুটিং এটা আৰম্ভ হৈছে আমাৰ নতুন চিনেমাৰ নতুন প্ৰজেক্ট। তাৰ কাৰণে ৰেডি হৈছোঁ। নিউ লুক এটা দেখা পাব আপোনালোকে সকলোবোৰকে। এইটো অল্ড লুক নেকি আগৰে? নাই, অলে হয় মানে আপোনালোকে আকৌ নতুনকৈ দেখা পাব আমাক। সকলোবোৰ নিউ আহিব আৰু ভাৰ্চন নিউ আহি আছে। ধন্যবাদ। দাদা, মই এটা বহুত গোপনীয় কথা গম পাই গৈছোঁ। এই গোপনীয় কথাটো কৈছে ৰিয়াজুলি তামোলৰ পাণৰ দোকান। ৰজাক মাৰিবৰ কাৰণে তাৰ সেনাপতি লৈ আনিছোঁ, বিটিয়াৰৰ পৰা আনি আছোঁ সেনাপতি। আবে চালে তই পগলা হৈছোঁ নেকি? কি ডাইৰেক্টৰে পূৰা বুজাই আছে। ডাইৰেক্টৰে মানে এইবোৰ বস্তুৰ পৰা তই সেইবোৰ নহয়, সেইবোৰ বুলি ক'লে কেনেকৈ বুজি? অঁ এইবোৰেতো সি কৈ আছে না, সেইবোৰ হ'লে সি নাথাকাত হ'ব। তই যিমান পাৰ এইবোৰ বস্তুৰ পৰা দূৰত থাক। 500 কোটি টকাৰ ফিল্মটো ডাইৰেক্টৰ অলপ টেনশ্যনত আছে। প্ৰডিউচাৰে বাচি খাব মোৰ যদি হেৰি দিব নোৱাৰোঁ, পইচা দি ওলাই দিব নোৱাৰোঁ চিনেমা ভাল। এটাই বা বোলে হেৰিত বড়োত ফিল্ম বনাব, শ্ৰীৰামজী দৈজী মেলাইৱালা। ৰেডি একশ্যন। কি তই পগলা হৈছে নেকি? তই এইবোৰ বস্তুৰ পৰা দূৰত থাক। প্ৰায় মানে 500 কোটি টকা বাজেটৰ ফিল্ম এখন বনাই আছোঁ।
অলৰেডি 100 কোটি টকা তোমালোককে দিব লগা হৈছে 100 এখন কোটি ফিল্ম অকল বড়ো ভাষাত আৰু নেপালী ভাষাত খাচী ভাষাত কাৰ্বি ভাষাত লগোৱা বাকী ভাষাত নলগায় এখন এক্টৰে ভিলেনোৱে মানে লিডো চব হেৱে ডিজাস্টাৰ হ'ব চব হেৱে মানে ডিজাস্টাৰ আৰু আমি চাইনালৈ পঠাই দিছোঁ জাপানলৈ পঠাই দিছোঁ চাটকুৰিলৈ পঠাই দিছোঁ 3টা জেগাত ফিল্ম লগা হ'ব য'ত মানে চিংচুং ফিল্মখনৰ নাম কৈ দিয়া কি ফিল্ম হ'ব হা? তুমি যোনখন বনাবা এখন নাম হৈছে মিছন অফ চিংগিস্তান तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ পুৰণা ডাইলগ এটা দিম আপোনালোকক এই মংগলদৈ চহৰত মোৰ এটা সন্মান আছে সন্মানত জানো মোৰ আঘাত হানি নহয় ভাবিছোঁ পুলিচৰ যে কথা তো নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ